হেল্ল' এভৰিৱান, তো সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম। অলপ চুলিখিনি কাটিব যাম। তো চুলিখিনি কাটিব লগতে আপোনালোকক এটা বস্তু দেখাই আছোঁ। তো সেয়া চাওক, কাপোৰ চাপোৰ লৈছোঁ মানে এই গৰমত মানে চুৱেটাৰ লৈছোঁ। তো ভাবি লওক ক'ত যাম। বাকী কালিতো দেখা হ'বই মেইন ভিডিঅ'। তো সেইখিনিয়ে আৰু বেলেগ একো নাই। চুলিটো কাটি লওঁ, চুলিটো কাটি কিনে দেখাই আছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো মই যোৱাকালি ভিডিঅ'টো শেষ কৰা নাছিলোঁ, মানে চুলি কাটিব যে কৰা নাই। তো বৰ্তমান চাহ তাহ খাই কিনে আৰু ওলাই দিওঁ আৰু বৰ্তমান চাহ খাই আছোঁ। চাহটো খাই হ'লে আৰু ওলাই দিওঁ আৰু সেইখিনি মানে হাইৱেৰ ফালে যাই আছোঁ বৰ্তমান। ৱেডাৰটো চাওক, ফক হৈ আছে আৰু বৰ্তমান খোজকাঢ়ি আহি আছোঁ। আমাৰ মানে ট্ৰেইন আছে 8:12 না 15 ট্ৰেইন আছে নেকি। সেইটোৱে বৰ্তমান বাছত উঠি কিনে যাওঁ বৰপেটা ৰোডক লগিন, মানে মেইনলি চিমলাগুৰি লগিন যাব লাগিব। তাৰপিছত বৰপেটা ৰোডক লগিন আৰু ই ৰিক্সা বা কিবা যাম আৰু টাইম ৰখাৰ পিছত ফাইনেলি মানে ট্ৰেইনখন আহিল। তো এটা ট্ৰেইনত উঠোঁ, ট্ৰেইন চলিল। এতিয়া বেলেগ যি দেখাম, মানে যি দেখাম আৰু সেয়ে। তো ট্ৰেইন চলিল এয়া বৰপেটা ৰোডৰ পৰা। তো আহি কিনে ফাইনেলি NJP ষ্টেচন পালোঁ। এতিয়া মানে বাহিৰত লৈ যাওঁ, তাতে গাড়ী আছে, তাৰ পৰা আৰু গাড়ী উঠি কিনে যাম। তো যাই আছোঁ চুমক লগিন, মানে একদম ট্ৰেভেল এজেঞ্চিৰ এজেণ্ট কটাই মানে একদম ইমান ডিষ্টাৰ্ব দিছে আজি। প্ৰত্যেকবাৰে যিমান দিন ইমান মানে ডিষ্টাৰ্ব দিয়ে। টাউন মানে 150 মিনিট নিম বুলি কয়, যাই কিনে ট্ৰেভেল এজেঞ্চিত লৈ যায়। একদম উপায় নাই। এবাৰ সেইখন গাড়ী উঠিলোঁ। তো এয়া গৈ আছোঁ বৰ্তমান দাৰ্জিলিঙৰ ফালে। আহি এক জেগাত বহি চাহটো খাই ল'লোঁ।
লাহে লাহে ওপৰৰ ফালে এনেকৈ উঠি যাই আছোঁ আৰু তো আহি পালোঁ কৰচেং হিমালয়ান ৰেলৱেজৰ এইটো হ'ল আপোনাৰ কৰচেং ষ্টেচন জেগাটোৰ নাম কৰচেং ষ্টেচন হয় এইটো ইয়াতে তো আহি পালোঁ আৰু এইফালে এইটো হ'ল ঘুম ষ্টেচন যোৱাবাৰো আহিছিলোঁ তো এইবিলাক কালি দেখাম ভালকৈ একদম আহি লাষ্ট মমেণ্টত তেনেহেন যাম কি ক'ব আৰু পাইছিলোঁ সিহঁতক উপায় নাই আৰু যাম মানে ভয়ানক জাম হৈছে 2 কিলোমিটাৰমানৰ পৰা পূৰা জাম হৈ আছে তো এইটো হ'ল ৰুম 102 ৰুমটো মানে ঠিকে আছে আৰু ভালে কিন্তু ইয়াৰ পৰা মানে অলপ ভিউ এটা দেখাই আছোঁ পুৱা ভালকৈ দেখাম বাকী ইয়াৰ পৰা আৰু ৰাস্তা বেলকনি টাইপ আৰু পূৰা ইফালে দাৰ্জিলিং আছে ইফালে মেইন যিটো আমাৰ দাৰ্জিলিং ষ্টেচন হয় ইফালে যাব লাগিব বৰ্তমান আমি আছোঁ ঘুম ষ্টেচন অলপ ঘুমৰ পৰা অলপমান আহি যিটো ডালি মনেষ্ট্ৰী আছে ডালি মনেষ্ট্ৰীৰ পৰা অলপমান আগত আহি কিনে ৰাইট চাইডে হয় মানে হোটেলখন তো এইখনে বৰ্তমান অলপ ফ্ৰেছ হৈ লওঁ বাকী বাহিৰত গ'লে দেখাই আছোঁ নগ'লে আৰু ৰাতি দেখাম আহিবতো দেৰি হ'ল তো অটোলৈ যোৱা নহ'ল সেইকাৰণে হোটেলতে বনাব দিলোঁ আৰু ভাতটো নাই কিয় চব আছে দেখুৱাই জোৰ কেমেৰাত তাত কটা বৰ্তমান ভাত খাই আহিলোঁ আজি মানে ক'তো ফুৰিব যোৱা নহ'ল তেতিয়া কৈছিলোঁ ইভিনিং ফুৰিব যাম বুলি কিন্তু যোৱা নহ'ল আৰু এনে ৰুমতে থাকিলোঁ থাকি কিনে ভাত পানী খালোঁ মানে ইয়াতে যোনখন হোমষ্টে আছিল হোমষ্টেতে বনাব দিছিলোঁ তো সেইটোৱে ইয়াতে খালোঁ খাই কিনে বৰ্তমান ৰুমত আহিলোঁ এতিয়া বাগাত দিওঁ আৰু সেইটোৱে তো কালি লগ পাই আছোঁ নতুন ভিডিঅ'ত বাই বাই